Hello guys, good morning from Dirang. কি খবৰ আপোনালোকৰ নিশ্চয় আপোনালোক ভালে আছে and welcome back to my YouTube channel. আৰু ৰাতি আমি ইয়াতে থাকিলো। আজি অকমান দেৰি হ'ল আমি ওলাওতে এতিয়া 10টা মানে বাজিল মোটামুটি। আমি আহিছো এতিয়া মনেষ্ট্ৰি এটা ডিৰাঙৰ আৰু এইফালে এইটো নামটো ইয়াতে আছে আপোনালোকক মই দেখুৱাই দিছো। এইটো ডিৰাঙৰ মনেষ্ট্ৰি আৰু চাওক না এইটো মনেষ্ট্ৰিটো। ওৱাও। আপোনালোকক মই দেখুৱাই আছো ইয়াৰ ভিউ। আমি বমদিলা পাবলৈ আৰু 10 কিলোমিটাৰমান বাকি আছে আৰু এতিয়ালৈকে আমাৰ একো খোৱা হোৱাই নাই সো ইয়াতে ৰখিছো ইয়াই চাইলে চাহ আৰু তেনেকৈ কিবা চিপছ লৈছে মই ইয়া চাহ এয়া কেক লৈছো এতিয়া এইখিনি জলদি খাই লওঁ ইয়াতে আমি বস্তু অকমান ল'বৰ কাৰণে ৰখিছিলো আৰু এয়া আমি টিভি এয়া লৈ ল'লো 1 কিলো লৈ ল'লো আমি এইটো বস্তু আৰু ইয়াক বিস্কুট খাব দিছো এয়া খাই আছে পুৰা ই আমাৰ ওচৰতে আহিছিল আহি কিনে তাৰ ভোক লাগিছে কি জানি আমাৰ ওচৰতে আহিছিল তেনেকৈ আছে তাৰপিছত আমি বিস্কুট কিনি কিনে দি দিলো এয়া বিস্কুট খাই আছে ধুনীয়াকৈ আমি এইফালেৰে আহিছিলোঁ ইফালেৰে আমি গ'লে ভালুকপুং পাম আৰু ইফালে গ'লে আমি ভৈৰৱকুণ্ড পাম ইফালে তেজপুৰত গ'লে অলপ সুবিধা আৰু ইফালে আমি মঙলদৈত যাম যিহেতু চ' আমি ভৈৰৱকুণ্ড হৈ যাম আমাৰ অকণমান ডিষ্টেঞ্চটো অকণমান কম হ'ব আহোঁতে আমি ভালুকপুং হৈ এনেকৈ সোমাইছিলোঁ যাওঁতে এতিয়া আমি ভৈৰৱকুণ্ড এইটো চাইডেৰে যাম পানী খাবৰ কাৰণে ৰখিলোঁ অকণমান আৰু এয়া চাওক না মোৰ আঙুলিটো তেজ ওলাই গৈছিল এই মানে ফাটি কিনে তাৰপিছত মুচি দিলোঁ আৰু তেজখিনি বাইক চলাওঁতে চলাওঁতে ফাটি তেজ ওলাই গৈছে আৰু অলপ পানী খাওঁ কিনে ৰখিলোঁ আৰু হাতখন তেজ বেছিকৈ ওলাইছে নেকি চাবৰ কাৰণে ৰখিলোঁ আঙুলিটোত আৰু ইয়াৰ ভিউটো আপোনালোকে দেখুৱাব চাওক আমি আহি পাই গ'লো চেৰগাঁও আৰু ইয়াতে ৰখা কাৰণ আছে এইফালে এই আপোনালোক আহিছে ফুড হাট মানে আমাৰো ফুডৰ প্ৰয়োজন আছে চ' ইয়াতে ৰখিলোঁ চ' জল্দি ইয়াতে কিবা এটা খাই লওঁ লৈ কিনে ইয়াৰ পৰা আকৌ আমাৰ জাৰ্ণি কণ্টিনিউ কৰিম আৰু ইয়াৰ ভিউ চাওক না এইটো একবাৰ লাৰি চাওঁ ৰ'বচোন নাকা মাৰিলে ৰক্ষা আৰু ভাল একো কৰা নাই আছোঁ এতিয়া ওৰাঙত আৰু এতিয়া আমি কিবা খাবৰ কাৰণে ৰখিছোঁ আৰু 7টামান বাজি গ'ল মোটামুটি আৰু তেনেকৈ দিনতো আমি ভাত খোৱা নহ'লেই আৰু তেনেকৈ চাহ কফি তেনেকৈ মাজে মাজে কিবা কিবি অলপ খাইছোঁ আৰু বেছি কথা ৰখাও নাই যিহেতু বহুত লং ডিষ্টেঞ্চ আহিব লগা হৈছে আজি আমি আৰু এতিয়া আমি ওৰাঙত আছোঁ আৰু ইয়াৰ পৰা মোটামুটি 60 কিলোমিটাৰমান বাকী আছে আমাৰ ঘৰ পাবলৈ আৰু এই গোটেই ৰাইডটো আমি যে কৰিলোঁ এইটো 710 কিলোমিটাৰমান হৈ গৈছে টোটেল ৰাইডটো আৰু বহুত ধুনীয়া এক্সপিৰিয়েঞ্চ এটা হ'ল ঘূৰি কিনে ভাল লাগিল 3 দিনৰ ৰাইড আছিল আমাৰ ৰাইডটো আজি কমপ্লিট হ'ল আহক আপোনালোকৰ আমাৰ ব্লগকেইটা চাই ভাল লাগিল আৰু আপোনালোকে মোৰ আগৰ পাৰ্টকেইটা যদি চোৱা নাই ডেছক্ৰিপশ্যনত লিংক দি দিম তাতে গৈ আপোনালোকে চাব পাৰিব লাইক কৰিব কেনেকুৱা পালে চাই কমেণ্ট কৰি জনাব আৰু আপুনি যদি মোৰ চেনেল নতুন গৈছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিয়ক থেংক ইউ গাইজ